আজি এইবিলাক দোকান একদম পুৰা মানুহ ভৰ্তি হৈ আছে। Hey guys, welcome back to my YouTube channel once again. এক মাহৰ পিছত, এক মাহ নহয়, 2 মাহ হৈ গ'ল। 2 মাহৰ পিছত একদম আকৌ এটা নিউ ব্লগত আহিছোঁ। চ' আজি হ'ল হোলী। কৃষ্ণ প্ৰভু কৃষ্ণ। চ' আজি হ'ল হোলী, আপোনালোকৰ শুভেচ্ছা থাকিল হোলীৰ। তাৰপিছত এতিয়া গৈ আছোঁ লগৰকেইটাৰ লগত অলপ ওলাই যাম। ঘৰৰ পৰা ওলাই লৈ একদম খাই বৈ একদম টিপটপ। এতিয়া খুৰাহঁতৰ ঘৰত যাম। খুৰাহঁতৰ আইতা আছে, আইতাক ফাকু লগাম। ফাকু লগাৰ পিছত অনুৰাগৰ লগত অলপ ওলাই আহিম। চ' খুৰাহঁতৰ ঘৰৰ ফালে এইবিলাক সোমাই আহিলোঁ। ৰাস্তাটো অলপ বেয়া আছে বাৰু, তথাপিও সোমাই আহিলোঁ। তাৰপিছত তাত যাওঁ, সোমাই পেলাই লগ কৰোঁ। আকৌ চ' এইফালে সোমাই আহিলোঁ। এইবিলাক খুৰী আছে, খুৰী হেপী হোলী, হেপী হোলী। ত' মোৰ ফটোখিনি লৈ আহি ময়ো লগাই আছোঁ। মোবাইল আছে দে, আনি পেলাই ময়ো লগাই আছোঁ। এটা মোবাইলত পৰিলেহেঁতেন। খুৰীয়ে মোক লগালে, ময়ো লগাই দিওঁ। হেপী হোলী। আহি অনুৰাগত স্কুটিখন চলাব দি পেলাই এতিয়া লগৰকেইটাৰ ওচৰত গৈ আছোঁ। খুৰাহঁতৰ ঘৰৰ ওচৰলৈকে একদম আহি গ'ল যদি পুৰা অলপ মানে পানী ঢলা চলি হ'ল ন, সেইকাৰণে মানে মোবাইলটো নুলিয়ালোঁ আৰু। এখন কেমেৰা নাই ন, অভিজ্ঞান এইবিলাক ভাগৰ একদম পুৰা ক'লা মোলা। এইটো অনুৰাগ আৰু আমাৰ এইফালে অনিত তালুকদাৰ হিৰো। ঘৰতে বেছি ওলাই নাহিলে, এতিয়া আমি ওলাই যাওঁ বাহিৰত চেণ্টাৰৰ ফালে। ব'ল এতিয়া পুৰা চাৰিআলিত পাই গ'লোঁ। মেইন ৰোডত একদম হোলী পৰিৱেশ ইমান এটা নাই, কৰোণাৰ কাৰণে অলপ আগৰ নিচিনা, মানে যোৱাবাৰটো হোৱাই নাছিল, তাৰ আগৰ নিচিনা। তথাপিও এইফালে এটা এলেকা লৈ মেলি আছে অলপ, এইফালে অলপ হোলী পৰিৱেশ অকণ আছে। চব বিশ্বনাথ চাৰিআলি টাউনত আহি পেলাই এইফালে অলপ পুৰা ডেক চেক লৈ মেলি আহি আছে। আপোনালোকক দেখুৱাই দিম বিশ্বনাথৰ হোলী পৰিৱেশ। ত' চাব পুৰা একদম এলাইছে, এইফালে এলাইছে হেৰিত একদম পুৰা হোলীৰ পৰিৱেশ, একদম বিশ্বনাথৰ হোলীৰ পৰিৱেশ আমাৰ এইবাৰ আজি এনেকুৱা টাইপত দেখুৱাব পোৱা গৈছে। একদম পুৰা হোলী। এই ষ্টুপিডকেইটা আহি পাই গৈছে এতিয়া অশান্তি কৰিবলৈ একদম পুৰা। চ' এইটো আমাৰ পুলিচ পইণ্ট। আমি আছোঁ আমবাৰী পাগৈ ৰোডত, চিধা আছে আমাৰ বিশ্বনাথ ঘাট ৰোডত। লেফ্ট ৰাইট চাইডে গ'লে তেজপুৰ ৰোড আৰু লেফ্ট চাইডে গ'লে লখিমপুৰ ৰোড। এতিয়া আমি যাম, কোনফালে যাম? ঐ ভাল হ'ব, কোনফালে যাবি? এতিয়া আমি যাম এতিয়া চিধা। আছেনে তাৰ ঠিক নাই। ইয়াতে অলপ পুৰা হোলী খেলি মেলি গৈছে, ৰাস্তা একদম পুৰা হোলী হৈ আছে। মোৰ মুখখন আপোনালোকে ধৰিব পাইছে নাই ঠিক নাই, আৰু ইয়াৰ মুখখন ধৰিব পাইছে নাই তাৰ ঠিক নাই। একদম হেপী হোলী হৈ আছে একদম ৰাস্তাত লগ পাই। আজি এইবিলাক দোকান একদম পুৰা মানুহ ভৰ্তি হৈ আছে। পাই গ'লোঁ হাতখোলা। তেতিয়া আমি বামগাঁৱৰ ফালে যাম। বামগাঁও ফালে সোমাই দিম। বামগাঁও ফালে যাওঁ ন? ব'ল এতিয়া বামগাঁও ফালে যাওঁ। লগৰ কেইটামানৰ ঘৰত যাওঁ, যদি পাওঁ নে নাই চাওঁ, আছে নাই সিহঁতি আজি।
হোলী খেলি তাৰপিছত তেল খতম হ'ল, মানে তেল কম আছে। আহি গ'লোঁ ইয়াত ৰিলায়েন্সত। চ' এতিয়া তেলটো ভৰাই লওঁ, বেছি নবনাওঁ, 100 টকামানৰ ভৰাম। তাৰপিছত খেলি মেলি ঘৰ যাম। সৰুকৈ ব্লগ এটা বনালোঁ আৰু বহুত দিনৰ মূৰত ওলাই আহিলোঁ। এক্সাম চলি আছিল কাৰণে মানে বেছি দিন হেৰি টাইম পোৱা নাছিল এক্সামৰ কাৰণে, সেইকাৰণে মানে আজি হোলী বুলি ওলাই আহিলোঁ। চ' মাজে মাজে ব্লগ পাব। হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ যুত বাসনা প্ৰেমৰ যুত একদম ইয়াত পূৰা একদম পানীৰ খেল একদম আমি খেলিলোঁ। পূৰা মুখ চুখ অলপ ৰঙা কালাৰবিলাক গ'ল, অলপমান আছে। এতিয়া আছে ধনুৰা, এতিয়া আছে আমাৰ লেংটা মেন ভাৰ্গৱ কলিতা, এইফালে একদম পূৰা খেলা হৈ আছে। চ' ইয়াতে অলপমান চিনেমেটিক ভিডিঅ' দেখুৱাম আৰু অলপ আছে। চ' সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ জোপা পূৰা একদম আপোনালোকে চালে পূৰা পানীয়ে খেলি মেলি ৰং পৰিছিলে, ৰং ধুই মেলি অলপমান থাকিলে, তাৰপিছত ঘৰ গৈ টেম্পু দি ধুম। পূৰা গা চা ধুই মেলি ৰেডি, ভাবিছিলোঁ অলপ ফুট কৰিম বুলি, নাই একদম পূৰা পানী হৈ গ'ল, মন নোযোৱা হ'ল, ফুট নকৰোঁ। ঘৰলৈ যাওঁ আৰু এতিয়া ফটো উঠি মেলি আৰু ঘৰত যাওঁ। চ' টাটা বাই বাই। যদি দিয়ক মোৰ চেনেল ছাবস্ক্ৰাইব কৰি দিয়ক, যদি ভাল পায় লাইক চেনেল ছাবস্ক্ৰাইব কৰিব। টাটা বাই বাই। হৃদয়ৰে হাসনা